এই ব্যক্তিসকলক 6 মাহৰ কাৰণে জেল আৰু 2000 টকা ফাইন আমি তেখেতসকলক লগাম। নমস্কাৰ, আজি আমি বিটিআৰ চৰকাৰে আসাম ফিচাৰী এক্ট 1953 য'ত নেকি আমাৰ মাছ সৰু মাছৰ ব্ৰিডিঙৰ সময় কণী দিয়া সময় এই সময় আমি খুব মাছক আমি সজাই ৰাখিব লাগে, কাৰণ মাছৰ কণী বৃদ্ধি হ'লেহে পোনা বেছি হ'লেহে আমাৰ অঞ্চলবিলাকত থলুৱা মাছৰ বেছিছে বেছি আমি আমদানি পাবলৈ সক্ষম হ'ম। গতিকে মই অনুৰোধ কৰিছোঁ আৰু লগতে মই ওৱানো কৰিছোঁ যে এইবাৰ আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াই খুব চোকা দৃষ্টি আমাক ইয়াত ৰাখিবলৈ কৈছে আৰু সকলো ডিষ্ট্ৰিক্টৰ ডিচি এছপিক আমাৰ অলৰেডি জনোৱা হৈছে। অহাকালিৰ পৰা যেন কোনো ব্যক্তিয়ে তেনেধৰণৰ কণী হৈ থকা অৱস্থাত যেন কোনোৱে মাছ নধৰে তাক মই অনুৰোধ কৰিছোঁ। আৰু আইনীভাৱেও সকলো অফিচাৰ আৰু সকলো এছপি ডিচি সকলকো মই এই মোৰ বাৰ্তা মই দিবলৈ খুজিছোঁ যে আপোনালোকেও যেন সকলোৱে আসাম ফিচাৰী এক্ট 1953 যাতে ফ'ল' কৰে। আৰু মই আমাৰ ৰাইজৰ ইনফৰমেশ্যনৰ কাৰণে সজাগতাৰ কাৰণে মই এই কথাটো কৈছোঁ। ইয়াত আপোনালোকে 6 মাহলৈ জেলত যাবলৈ পাৰে, 2000 টকাকৈ ফাইন দিবলগীয়া হ'ব পাৰে। গতিকে আমাৰ চৰকাৰ বহুত চোকা হৈছে, বহুত এনেধৰণৰ কাম কাজৰ ওপৰত দৃষ্টি ৰাখিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতো সেই কথাত খুব গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আছে। গতিকে মই বিটিআৰবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আমাৰ এই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 15 জুলাইলৈ যাতে কোনো মানুহে মাছ নধৰে তাৰ কাৰণে মই আহ্বান কৰিছোঁ। তাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা এটা টোল ফ্ৰী নাম্বাৰ আপোনালোকক দিছোঁ। এইটোৱে হ'ল 700-250-5633। আকৌ এবাৰ কৈছোঁ 700-250-5633। আমাৰ বিটিআৰ চৰকাৰৰ বিজেপিৰ VCDC চেয়াৰমেনসকল, TLCC সকল, UPPL দলৰ VCDC চেয়াৰমেনসকল, TLCC সকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ, যিকোনো আপোনালোকৰ এৰিয়াত আমাৰ UPPL দলৰ মেম্বাৰসকল আপোনালোকে আপোনালোকৰ এৰিয়াত এই সময়ত যদি মাছ ধৰা আপোনালোকে দেখা পায় তেনেহ'লে আপোনালোকে এই নাম্বাৰত কল কৰিব। আৰু মই আপোনালোকক কৈছোঁ, আমি তৎকালীনভাৱে বিটিআৰ চৰকাৰৰ পৰা এই ব্যক্তিসকলক 6 মাহৰ কাৰণে জেল আৰু 2000 টকা ফাইন আমি তেখেতসকলক লগাম।